Hey guys, welcome back to my channel. মোৰ নতুন ব্লগলে আপোনালোকক স্বাগতম জনাইছো ন হয়নে সো আজি সানডে আৰু আজি 17 ডেট 17 তো আজি ভাবিলো কি যেহেতু বেছি দিন থাকা নহব যেহেতু ভাবিলো আজি অলপ টাইম পাইছো হোম টুৰটো দি দিও ফটাফট মোৰ মাৰ ঘৰখন দেখাই দিও অলপমান তো সব মানে অক্সিজেন হৈ আছে বিহু আলহীও আছে তথাপিও দেখাই দিও আৰু অলপমান ন আমি গেটৰ পৰা দেখাম গেটৰ পৰা একদম বেক কেমেৰা কৰি সো এপিনে ৰাস্তা এপিনেদি সোমাই আহিছিলো বেছি দূৰ নহয় আৰু এপিনে আছে স্কুল সো এইবিলাক পুৰা বেলেগৰ ঘৰ এটো অলপমান খালি জায়গা আছে এপিনে পুৰা হেৰি আছে তো দুখন গেট সমান তো আমাৰ গেটখন এইখন ৰাধা কৃষ্ণ লগোৱা আছে দুফালে ৰাধা কৃষ্ণ লগোৱা আছে তো এতিয়া আমি সোমাই যাওঁ সিধা সিধি সোমাই গলো সোমাই গৈ পেলাই এইজোপা কি গছ কয় নাজানো মাজনী গেটখন মাৰি দিয়া তাৰপিছত ইয়াতে কলগছ এজোপা আছে এইজোপা ফুল কি ফুল কয় মই নাজানো তাৰপিছত এজোপা বগা ফুল ফুলে তাৰপিছত এইজোপা হৈছে হেৰি হেয়ালি ফুলৰ গছ ডাঙৰ জোপা হেয়ালি ফুলৰ গছ তাৰপিছত এয়া কপৌ ফুল ন মাজনী কপৌ ফুল চাওঁ মাজনী কপৌ ফুলৰ লগত তোমাক এয়া আমাৰ মাজনী এই কপৌ ফুল তাৰপিছত এইটো হৈছে পাইন ট্ৰিত পুৰা ৰাতি হলে লাইট লগাই থৈ দিছে জ্বলাবলৈ পুৰা বহুত ওখ সো এইজোপা পাইন ট্ৰি তাৰপিছত এইজোপা হৈছে গোলাপ ফুল এইজোপা পিংক কালাৰ গোলাপ ফুল সো মই ইপিনে গৈ আছো দেখাবলৈ লাহেকে এজোপা বগা ফুল ফুলে এইজোপাও একদম মানে কালাৰ আছে আৰু এইটো হৈছে লাকি বেম্বু তো লাকি বেম্বু পুৰা তলৰ পৰা বহুত এজোপা হৈ আছে সো এনেকে আকৌ যাব লাগে গৈ মেলি পেলাই এইবিলাক সব ফুল তো এইজোপা ফুলো বহুত ভাল লাগে এইজোপা ফুলো দেখিবলৈ তাৰপিছত এনেকে গৈ পেলাই এইপিনে এটা মানে হেৰি এতিয়া টেপ লগাই দিছে তাৰপিছত এইপিনেও জাগা আছে কিবা পিছফালৰ মানে বেক সাইডটো এনেকে আছে এইবিলাক হেৰি কৰা আছে তাৰপিছত ইয়াত হৈছে তুলসী এজোপা বেলগছজোপা আধাতে ছিঙি থাকিলে এয়া ভাঙি থাকিলে টিঙত পৰিছিলে তো এয়া ইয়াত মায়ে পূজা কৰে তাৰপিছত এইজোপা হৈছে পুৰা তুলসীৰ ভেটিজোপা একদম তুলসী পুৰা জকজকাই ধুনীয়াকৈ তুলসী হেৰি হৈছে সো এয়া হৈছে মন্দিৰটো তাৰপিছত এইপিনেও হৈছে কিবা সেইপিনে নাযাওঁ সেইপিনে কিবা ঠাকুৰ ঘৰ বোলে তাতো চাকি দিয়ে সো এনেকে আহি ভিতৰতে এইজোপা হৈছে নাৰিকল গছ এইজোপা এইটো জেগাতে লগাইছে নাৰিকল গছ আৰু বলক এনেকে গৈ পেলাই এইবিলাকতো অলপমান ফুল ৰাখিছে এইটো হৈছে এটা পিচ লিলিটো বৰ ধুনীয়াকৈ এইটো হেৰি হৈছে গিছে এইটো এজোপা কি বুলি কয় এইটো নামবিলাক নাজানো আৰু ফুলৰ তাৰপিছত আকৌ এইটো সাইডে আছে আপোনাৰ এইটো সাইডে এপিনৰ পৰা দেখাওঁ এইটো সাইডে এই গোলাপজোপা কি ধুনীয়াকৈ ফুলি আছে গোলাপজোপা একদম এল'ভেৰা গছ এইজোপাও পিচ লিলি এইজোপা অকণমান ৰ'দত পুৰা পৰাৰ কাৰণে বেয়া হৈ গৈছে আৰু এইজোপা ফুল কিন এইটো পিচ লিলি আৰু এইজোপাও নাম নাজানো কি আৰু এইটো হৈছে মানি প্লাণ্টজোপা পুৰা বগাই গৈছে তাৰপিছত এইজোপা এনেকৈ এইবিলাক চব ফুল এইটো স্নেক প্লাণ্ট তাৰপিছত এইপিনেও মানে পিছফালে যোৱাৰ ৰাস্তা এইপিনে দুটা সাইডৰ পৰাই যাব পাৰি সো এইপিনেও গোটেই তুলসী আছে এইবিলাক আছে ফুল ফুলি আছে ধুনীয়াকৈ তো এইটো সাইডে এনেকৈ গৈ পেলাই গেটখনৰ দেখালো গোলাপ ফুল এইজোপা হৈছে হালধীয়া ফুলজোপা আৰু এইপিনে হৈছে এয়া ডালিম লাগিছে এয়া ডালিম লাগিছে আৰু তাৰপিছত এইবিলাক পুৰা হেৰি হৈ আছে তো এইজোপা হৈছে হেৰি জবা ফুলৰ গছ তো জবা ফুল লগা নাই বৰ্তমান আৰু ইয়াতে পুৰা কণবিলাহী লাগি আছে এয়া ইয়াতে মাজতে বাগানো কৰিছিলে কণবিলাহী ঢেৰ লাগিছিলে এয়াও লাগি আছে কণবিলাহী পুৰা তো সেইবিলাক আৰু এইবিলাক অকণমান জেং লগাই বিলাহী চিলাহী হেৰি কৰি দিছে তো ফুল চুল গোটেই তো এনেকৈ হয় এয়া তো এইবিলাক এনেকৈ সজাইছে আৰু
এতিয়া এয়া দুৱাৰ মুখত পুৰা হেৰি লাও খা বেঙেনা খা কৰে যে সেয়া জেং লগাই থৈ দিছে আৰু তাৰপিছত এইজোপা কি নাজানো তাৰপিছত এয়া এনেকে তো সোমাই এইটো এটা মানে হল ৰুম আৰু ইয়াতে চবেই বহে আৰু এনেকে এতিয়া চবেই নিজৰ কামে কামে লাগি আছে কোনোবাই জলপান খুৱাই জলপান খাই আছে চাহ খাইছে আৰু এইটো হৈছে মিণ্টু বুলি নামটোহে ক'লোঁ মিণ্টু মানে আমাৰ ভাইটি আৰু ইয়ে আৰু অকল তাৰপিছত এনেকৈ বহি আছিলে মোবাইল চাৰ্জ দি মেলি চ' এনেকৈ চবে আৰু এইপিনে আছে এইটো শ্ব'কেছটো আৰু টিভিটো বেয়া টিভি এইটো তাৰপিছত এইটো হৈছে কৌশিকে একেবাৰে শহুৰেকৰ ঘৰত আহি মেলি জলপান খোৱাত লাগিছে কিন্তু দৈ খাব নাপালে সেয়ে মজা পালোঁ মই তাতে ঘৰত ঠিকছে দৈ খাই আহিছে মাকে পুতেকে দৈ খাই খাই পেট বেয়া কৰিছে তাৰপিছত এইটো এটা হল ৰুম ইয়াতে ডাইনিং তাৰপিছত এইপিনে গৈ মেলি কিটচেন এইপিনে পূৰা কিটচেনটো এনেকৈ কিটচেনটো মানে সৰু সুৰা কিটচেন আৰু এটা বনাইছে কিন্তু কামত নাই চ' এইবিলাক কঁঠাল হেৰি কৰি থৈছে আৰু কঁঠালৰ চব্জি বনাব এয়া পিঠা লাৰু ইয়াতে তাৰপিছত এয়া মায়ে জলপান উলিয়াই আছে তাৰপিছত এইপিনে এনেকৈ ৰাখিছে আৰু তাৰপিছত এইটো হৈছে সবিতাৰ ৰুম মানে সবিতা মানে ভাইটিয়ে বিয়া পাতিলে তো এইটো ৱালৰ এইটো কালাৰটো নতুনকৈ দিছে ন সবিতা এইটো কালাৰটো নতুনকৈ দিয়া হৈছে ন কেতিয়া দিছা এইটো 3 সপ্তাহ নিজে লগাইছা মিণ্টুৱে তাৰপিছত এইটো সিহঁতৰ ৰুমটো এনেকৈ ৰাখিছে আৰু ন মাজনী আমাৰ নিজৰ ৰুম নেকি তাৰপিছত এইটো হল ৰুম ৰবা এনেকৈ সিফালেও এখন হেৰি আছে তাৰপিছত এইটো মাহঁতৰ ৰুম এনেকৈ হেৰি কৰি থৈ দিছে আৰু আলনা চালনা বিহু বতৰ আৰু চব মানে ইমান ভালকৈ চিজিল লগাব পৰা নাই চ' এইপিনে সোমাই আহক তো এইপিনে হৈছে সিটো কিটচেন সৰু বুলি এইটো কিটচেন বনালে কিন্তু এইটো বনোৱাৰ পিছত এইটো কিটচেন মানে ইমান এটা কামত নাহিলে এইটো কিটচেনটো মানে অলপ পানী পৰে এচলীয়া নহয় এইটো 2 চলীয়াকৈ কৰিছিলে কিন্তু কামত নিদিলে আৰু চ' সেইকাৰণে এইটো পূৰা ষ্ট'ৰ ৰুম টাইপে কৰি দিলে আৰু মানে এইবিলাক নহ'লে ধুনীয়াকৈ চাৰ্জাৰ দি ৰাখিছিলে আৰু ইয়াতে চৌখা কৰি দিলে এতিয়া জুই হেৰি হ'লেও এইটো পকাৰ হয় কিন্তু এইটো ভেচিন আছিলে ভেচিন বনাবলৈ হেৰি কৰিছিলে কিন্তু ইয়াত মানে সেই মাটি দি মেলি চৌখা কৰিলে এইপিনেও এনেকৈ আছে তো এয়া মাজনী আৰু সি মানে এইবিলাক পূৰা চাই আছে তো এইবিলাক তো এনেকৈ হোৱাৰ পিছত গৈ পেলাই এনেকৈ আহি এইপিনে মানে লেট্ৰিন বাথৰুম আছে আৰু দেখাই দিছোঁ এইপিনে লেট্ৰিন বাথৰুম তাৰপিছত এইপিনে আকৌ বাহিৰলৈ যোৱা দৰ্জা এখন ইয়াৰ পৰা আছে চ' আহক এতিয়া আমাৰ এতিয়া এনেকৈ আহিও আকৌ এইটোতো হল ৰুম দেখালোৱে খাইছে মাহী তাৰপিছত এইটো মাজনীয়ে মানে আমাৰ ৰুম বুলি কৈছে আৰু আমি এইকেইদিন থাকিলোঁ যে এইটো ইয়াতে 2খন বিচনা আছে এনেকৈ আৰু এইখিনি গোটেই অচিজিল হৈ আছে তো ইগন'ৰ এইখিনি চাব নালাগে ন হয়নে মাজনী একদম মহাকৰ পিছত উঠি লৈছে আপোনালোকে ভিডিঅ'বিলাক কেলৈ ছাবস্ক্ৰাইব নকৰে বুলি কোৱা আনছাবস্ক্ৰাইব নকৰিব বুলি কোৱা তুমি কোৱা না তুমি ক'লেহে শুনিব কোৱা আপোনালোকে কেলে আনসাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব বুলি কোৱা সাবস্ক্ৰাইব কৰিব যোনে চাইছে বুলি কোৱা যোনে চাইছে সাবস্ক্ৰাইব কৰিব চ' এইপিনেদি পিছফালে যায় তো পিছফালখনো দেখাই দিওঁ পিনে এইবিলাক চব ফুল আছে ফুল
এইটো এটা কুকুৰা ঘৰ বনাইছিলে, তো এইটো ইউজত নাই এতিয়া, এনেই বন্ধ কৰি ৰাখি দিছে তলা মাৰি। চ' এইপিনে গোটেই তামোলৰ গছ, তামোলৰ গছ, কলগছ, এইটো চন্দন গছ, এইজোপা চন্দন গছ। এনেকৈ কৰি এইপিনে গোটেই বাহনি বোলে হেৰি তামোলৰ গছ, এইবিলাক পাণৰ গছ, তামোলৰ গছ এনেকুৱাকৈ উঠাই দিছে গছ। চ' গোটেইখন বাৰী এইবিলাক কলগছ আৰু এইটো নেমু গছ। নেমু লগা নাই, নেমু গছ। আৰু এইপিনে আছে এইবিলাকো গোটেই পাণ গছ। চ' আৰু এইপিনে নাযাওঁ আৰু মই, তো সিপিনে হৈছে বুঢ়া বাঁহৰ গছ আৰু সেই তাৰলৈকে আছে গোটেইখিনি। এইটো আমাৰ আংকলহঁতৰ এইটো চাইড, তো এইপিনে পূৰা বাঁহ, এইখিনি বাঁহ আমাৰে। আৰু সিফালে জেওৰা আছে, সিফালে বেলেগৰ। চ' এনেকৈ এইবিলাক আছে। আনাৰসৰ গছ, আনাৰস লগা নাই কিন্তু এইবিলাক আৰু। চ' সেয়া। চ' গাইজ, সৰুকৈ এটা হোম টুৰ দিলোঁ ঘৰখন, মাৰ ঘৰখন। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু শ্বেয়াৰো কৰিব লগতে। চ' মানে বেলেগেও যাতে ভিডিঅ'টো পায়, আৰু নহ'লে মানে মোৰ ভিডিঅ'বিলাক মানে এটা জেগাতে ৰখি গৈছে আৰু মানে কষ্ট কৰি গৈছোঁ বা হেৰি, কিন্তু মানে যদি এটা জেগাতে ৰৈ যায়, ভিডিঅ'টো নাবাঢ়ে, ভিউজ নাবাঢ়ে, যদি ছাবস্ক্ৰাইবাৰ যদি নাবাঢ়ে, তেতিয়া অলপ বেয়া লাগে আৰু। চ' যিহেতু ইমান কষ্ট কৰি আছোঁ, ঘৰত আহিও ভিডিঅ' বনাইছোঁ বা সোনকালে দিব চেষ্টা কৰিছোঁ, তো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আনছাবস্ক্ৰাইবটো নকৰিব ছাবস্ক্ৰাইব কৰাৰ পিছত, যিহেতু ছাবস্ক্ৰাইব এটা কৰি দিলেও মানে একো লোকচান নাই। চ' পইচা নালাগে ছাবস্ক্ৰাইব কৰিবলৈ, চ' কৰি দিব আপোনালোকে। চ' সিমানে, আজি এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। চ' বাই বাই।